কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালেই। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি সৰু ল'ৰা ছোৱালীক কেনেকৈ ভাত খুৱায়, ভাত কেনেকৈ খুৱাব লাগে, সেয়া এটা টিপছ লৈ পিনে আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব স্কিপ নকৰাকৈ। আৰু আজি আমাৰ ছোৱালীকো কেনেকৈ ভাত খুৱাওঁ সেইটোও দেখুওৱা হ'ব। লগতে আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক তেতিয়াহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া আমাৰ হনুমানৰ ভাত ৰেডি হৈ গ'ল। এয়া আইতাকে ভাত উলিয়াই দিছে। এতিয়া প্ৰথমতে এয়া বাতিত কেইটামান ভাত লৈছোঁ আৰু এইটো কাপ দেখিছে। আপোনালোকে যদি ইচ্ছা কৰে এইটো গ্লাছো ল'ব পাৰে। মোৰ কাপটো সুবিধা হোৱাৰ কাৰণে কাপটো লৈছোঁ। এতিয়া কাপটোৱে ভাতকেইটা পিচিম আমি। কাপটোত ভাতকেইটা ধুনীয়াকৈ পিচি ল'ম। আৰু দেখিছে আমাৰ ভাত পিছা হৈ গ'ল ধুনীয়াকৈ সুন্দৰকৈ। এতিয়া গোটা গোটা হৈ থকা নাই ভাতকেইটা। এতিয়া ইয়াতে আমি অলপ জোল লৈ লৈছোঁ। আৰু এই দুটুকুৰা আলু দিছোঁ। মই বেছি আলু নিদিওঁ। যদি আপোনালোকৰ শিশুটি অলপ ৱেইটটো কম হৈ আছে তেতিয়াহ'লে আপোনালোকে আলু দুপিচ সৰহকৈ দি দিব পাৰে। কাৰণ আমাৰ এই এতিয়া ইমান আলু খুৱাবলগীয়া হোৱা নাই, স্বাস্থ্যটো বাৰু ঠিকেই আছে। এয়া সেইকাৰণে মই আলু খুব কমকৈ খুৱাওঁ তাইক। এয়া চাউলি মামাম। এয়া আলু মই সানি ল'লোঁ। সেই পিচ মই দৰকাৰ হ'লে সানিম। ফেনখন দি লওঁ। তাইক মই মামাম খুৱাই দিম, মামাম খুৱাই দিম। আমি মামাম খাই ল'ম। নাই শুন। আৰু এতিয়া এটা ভাতখিনি দেখি তাই খাবলৈ একদম নিজে এয়া হাত মেলি আহিছে। তাই মানে এইটো টাইম পূৰা খোৱা হৈ গৈছে। ৰ'বা মই দেখিলোঁ হাত নাখায় দেখি। মামাম মামাম খাইছা? ফেনখন কোনখন দেখাই দিয়া শুন। এইখন ফেনখন একদম ফেনখন খুব ভালকৈ চিনি পোৱা হৈ গৈছে। নাই মামাম নাই, মামাম নাই। আৰু এনেকৈয়ে তাইক মই ভাত খুৱাওঁ। আপোনালোকেও এনেকৈ ভাত খুৱাব পাৰে। আকৌ এক্সট্ৰাকৈ নবনালেই হয়, এনেকৈ পিচি দিলে এটা কামো বাঢ়ে আৰু টাইমো অলপ লাগে। খালি ভাতটো অলপ কোমলকৈ বনাব, তেতিয়া পটককৈ পিচিলে মিহি গুৰি হৈ যায়। লোৱা। এইখন তাই ডাইনিং টেবুলখন দেখিছে নাই কি ধুনীয়া। এইখন তাই ডাইনিং টেবুলখন। আমি মামাম খুৱাই দিছোঁ আকৌ হয় নাই। মামাম খাই এতিয়া টোপু যাব ল'ৰাজনী আমাৰ।
আমাৰ দেহীত উপং কৰিব মামাম